গুড মৰ্নিং এভৰিৱান। আজি এটা বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম। সেইটো হ'ল দি ভালচাৰ নেটৱৰ্ক TVN। অসমত 2 ছেপ্টেম্বৰ 2025 তাৰিখে আৰম্ভ কৰা ভাৰতৰ প্ৰথম শগুন সংৰক্ষণ পৰ্টেল হৈছে আমাৰ পৰিৱেশ আৰু জীৱ বৈচিত্ৰ্য সুৰক্ষাৰ ক্ষেত্ৰত এটা যুগান্তকাৰী পদক্ষেপ। উই ফাউণ্ডেশ্যন ইণ্ডিয়া আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ জিঅ'লজি বিভাগৰ সহযোগত তৈয়াৰী এই পৰ্টেলটো দি ভালচাৰ নেটৱৰ্ক নামেৰে পৰিচিত। ইয়াত শগুনৰ জীৱবিদ্যা, ভিডিঅ' আৰু বিজ্ঞান ভিত্তিক তথ্য সহজ ভাষাত উপলব্ধ। অসমৰ স্থানীয় ভাষাত জনসাধাৰণত সঠিক জ্ঞানৰ লগতে সংৰক্ষণৰ প্ৰয়োজনীয়তা বুজাই দিবলৈ এই পৰ্টেলটোৰ মূল উদ্দেশ্য। শগুনবোৰ আমাৰ পৰিৱেশ পৰিষ্কাৰ কৰা আৰু মৃত পশুৰ মাংস খাই আমাক ৰোগ বিয়পোৱাত বাধা দিয়ে। ভাৰতবৰ্ষত ইয়াৰে 9টা প্ৰজাতিৰ শগুন পোৱা যায়। প্ৰথমটো হৈছে স্লেণ্ডাৰ বিল্ড ভালচাৰ, তামুলীয়া শগুন বা লাহি ঠুটীয়া শগুন। এইটো গোটেই বিশ্বত এতিয়া মাত্ৰ 700 পৰা প্ৰায় 850টা মানুহে প্ৰাপ্তবয়স্ক শগুন জীয়াই আছে। ইয়াৰ পিছত এইটো হ'ল হোৱাইট ৰাম্প ভালচাৰ, বগা পিঠিয়া বা পাতি শগুন। সমগ্ৰ বিশ্বত ইয়াৰ প্ৰায় 4000 মানুহে জীয়াই আছে এতিয়া বৰ্তমান। তাৰপিছত আমাৰ আছে ৰেড হেডেড ভালচাৰ বা ৰজা শগুন বুলি কোৱা যায় বা ৰঙামূৰীয়া শগুন। এইটোৰ প্ৰায় গোটেই বিশ্বত 2500ৰ পৰা প্ৰায় 9000 মান শগুন এতিয়া জীয়াই আছে। তাৰপিছত আছে ইণ্ডিয়ান ভালচাৰ নতুবা লং বিল ভালচাৰ, ভাৰতীয় শগুন। এইটো প্ৰায় 5000ৰ পৰা 15000 মান জীয়াই আছে। তাৰপিছত হিমালয়ান গ্ৰিফন ভালচাৰ, এইটো হিমালয়ৰ শগুন বুলি কোৱা যায়। এইটো অকণমান আছে, প্ৰায় 65,000 পৰা প্ৰায় 3 লাখ মান আছে গোটেই বিশ্বত। তাৰপিছত আছে আমাৰ ইউৰেছিয়ান গ্ৰিফন ভালচাৰ, ইউৰেছিয়ান শগুন বুলি কয়। এইটো দক্ষিণ ইউৰোপ বা উত্তৰ আফ্ৰিকা, মধ্যপ্ৰাচ্য এইবিলাকত আছে, 80,000 মান জীয়াই আছে এইটো। তাৰপিছত আছে চিনেৰিয়াছ শগুন বা এইটো ক'লা শগুন বুলি কোৱা যায়। দেখিলেই আপোনালোকে গম পাব। এইটো প্ৰায় বেছি নাই, গোটেই বিশ্বত 16,000ৰ পৰা 20,000 মানুহে জীয়াই আছে। তাৰপিছত আছে ইজিপ্চিয়ান বা আমাৰ যিটো মিছৰীয় শগুন বুলি কোৱা যায়। এইটো গোটেই মানে পৃথিৱীত প্ৰায় 12,000ৰ পৰা 35,000 মান জীয়াই আছে। আৰু লাষ্টত এইটো আছে বিয়াৰ্ডেড ভালচাৰ বা দৰিয়া শগুন। এইটো একদম কম, প্ৰায় 1600ৰ পৰা প্ৰায় 6000 মানুহে জীয়াই আছে। এই পৰ্টেলটোৰ সহায়ত অসম বাৰ্ড মনিটৰিং নেটৱৰ্ক, LASA ফাউণ্ডেশ্যন, সুৰক্ষা সমিতি আৰু বহু সংস্থা একেলগ হৈ সচেতনতা বৃদ্ধি, শগুন সংৰক্ষণ আৰু জনসাধাৰণক সক্ৰিয়ভাৱে যুক্ত কৰিবলৈ উদ্যম কৰিছে। IT ভিত্তিক চিটিজেন চায়েন্স উদ্যোগে আমাৰ অঞ্চলৰ শগুন সংৰক্ষণক অধিক শক্তিশালী কৰিব আৰু অনাগত প্ৰজন্মলৈ এই চৰাইবোৰ সুৰক্ষিত কৰি ৰাখিব। আহক আমি সকলোৱে একেলগ হৈ শগুন সংৰক্ষণৰ বাতৰি সমাজলৈ আৰু আগবঢ়াওঁ। পৰিৱেশ উন্নয়নৰ ক্ষেত্ৰত আমাৰো অৱদান থাকক। ধন্যবাদ।